আজিৰ শ্ৰেণী যতিচিহ্নৰ প্ৰয়োগ। সচৰাচৰ কথা কওঁতে বা আবৃত্তি কৰোঁতে আমাৰ কণ্ঠস্বৰক বিৰতিৰ প্ৰয়োজন হয়। এই সাময়িক বিৰতিক যতি বুলি কোৱা হয়। যতি শব্দৰ আভিধানিক অৰ্থ সাধাৰণতে দুটা। এক হৈছে বাক্য, গীত, ছন্দ আদি বিশ্ৰামৰ স্থান। ২ নম্বৰটো হৈছে স্থবিৰতা বা গতিৰোধ। আমাৰ উচ্চাৰিত ধ্বনি প্ৰবাহত তিনিটা কাৰণৰ পৰা সাময়িক বিৰতিৰ প্ৰয়োজন হ'ব পাৰে। ১ নম্বৰ, সাধাৰণভাৱে উশাহ লৈ থাকোঁতে উশাহে যিমান দূৰ টানে অৰ্থাৎ শ্বাসজনিত বিৰতি বা শ্বাসযতি। ২ নম্বৰ, অৰ্থ বা ভাৱপ্ৰসূত বিৰতি বা ভাৱযতি। ৩ নম্বৰ, অনুভূতি পৰিচালিত কিন্তু নিৰ্দিষ্ট পৰ্যায়ক্ৰমে বিন্যস্ত বিৰতি বা ছন্দোযতি। আমি সচৰাচৰ কথা কওঁতে কথাবোৰ একেলেঠাৰিৰে উচ্চাৰণ নকৰোঁ। প্ৰয়োজন সাপেক্ষে মাজে মাজে ৰওঁ, কেতিয়াবা স্থান বিশেষে বেছি সময় ৰ'ব লগা হয়। কিন্তু লিখাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমান প্ৰতীক চিহ্ন ব্যৱহাৰ কৰা হয়। সেই চিহ্নবোৰেই যতিচিহ্ন। দাঢ়ি, কমা, ছেমিকলন আদি যতিচিহ্ন। ১ নম্বৰ হৈছে দাঢ়ি। দাঢ়ি হ'ল পূৰ্ণযতি। য'ত এটা বাক্যৰ পৰিসমাপ্তি ঘটে তাতে দাঢ়িৰ ব্যৱহাৰ হয়। দাঢ়িৰ ব্যৱহাৰে বাক্যৰ অৰ্থ সম্পূৰ্ণ হোৱাকে সূচায়। যেনে মই কালি কলেজলৈ নাহিলোঁ। ২ নম্বৰ কমা। ই এক অৰ্ধযতি। একেটা বাক্যৰ একেধৰণৰ তিনিটা বা তাতোকৈ অধিক শব্দ একেলগে ব্যৱহাৰ কৰিলে নাইবা তিনিটাতকৈ অধিক খণ্ড বাক্যৰ প্ৰয়োগ ঘটিলে কমা চিহ্নৰ ব্যৱহাৰ হয়। যেনে সংগীতা, যদু আৰু মই যাম। ছেমিকলন। ছেমিকলনক অৰ্ধচ্ছেদ বা গুৰুযতিও বুলি কোৱা হয়। ই মূলতঃ বিদেশীমূলীয় যতিচিহ্ন। এই যতিচিহ্নৰ বিৰাম দাঢ়িতকৈ কম আৰু কমাতকৈ বেছি। ছেমিকলনে দুটা বাক্যৰ পাৰস্পৰিক সম্বন্ধ থকা কথাটো বুজায়। যেনে মানুহে তেওঁক দেশদ্ৰোহী বুলি ভাবিছিল, কিন্তু আচলতে তেওঁ দেশদ্ৰোহী নাছিল। ৪ নম্বৰ প্ৰশ্নবোধক চিন। যিকোনো প্ৰশ্নবোধক বাক্যৰ শেষত পূৰ্ণযতি হিচাপে এই চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে তোমাৰ নাম কি? ৬ নম্বৰ ভাৱবোধক চিন। আশ্চৰ্য, ঘৃণা, বিৰক্তি, বেদনা, আনন্দ আদি মনৰ ভাৱ প্ৰকাশ কৰোঁতে বাক্যত পূৰ্ণযতি হিচাপে ভাৱবোধক চিন ব্যৱহাৰ কৰা হয়। যেনে বাহ বাহ কেনে ধুনীয়া দৃশ্য। কোলন চিন। শিৰোনামৰ পিছত বৰ্ণিত বিষয়ৰ ব্যাখ্যা দিবলৈ অথবা উদাহৰণ বা দৃষ্টান্ত প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা চিনেই কোলন চিন। যেনে আধুনিক কবিতা এটি বিশ্লেষণ। হাইফেন। শব্দৰ বিভিন্ন অংশ বিশ্লেষণ কৰি দেখুৱাবলৈ অথবা একাধিক পদ মিলি য'ত এটি শব্দ হয় তাত সেই শব্দৰ সংযোজন দেখুৱাবলৈ হাইফেন চিন প্ৰয়োগ কৰা হয়। যেনে শিশু সাহিত্যিক। ডেছ চিন। বৰ্ণনীয় বিষয়ৰ শিৰোনামৰ পাছত উদাহৰণৰ আগত প্ৰত্যক্ষ উক্তিৰ উদ্ধৃতিৰ আগত বক্তব্য বিশদভাৱে প্ৰকাশ কৰিবলৈ এই চিন ব্যৱহাৰ কৰা হয়। যেনে এইজনীয়েই ছোৱালী যি কালি অহা কথা আছিল। ঊৰ্ধ্বকমা। শব্দৰ মাজত কোনো আখৰ লুকাই থকা বা উজ্জ্ব থকা বুজাবলৈ ঊৰ্ধ্বকমা প্ৰয়োগ কৰা হয়। যেনে ৰ'দ, হ'ল ইত্যাদি ঊৰ্ধ্বকমাৰ প্ৰয়োগে শব্দৰ উচ্চাৰণৰ পৰিৱৰ্তন অনাৰ লগতে অৰ্থৰো পৰিৱৰ্তন স্পষ্ট কৰি তোলে। উদ্ধৃতি চিহ্ন। বাক্যৰ মাজত আনৰ বক্তব্য হুবহু উদ্ধৃতি কৰিবলৈ উদ্ধৃতি চিহ্নৰ প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে লাচিতে কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয়। বন্ধনী বা বেষ্টন চিন। কোনো লেখা বা বক্তব্যৰ মাজত আন প্ৰসংগ বা উক্তি বা উদ্ধৃতি আদি দিবলগীয়া হ'লে বন্ধনী চিন ব্যৱহাৰ কৰা হয়। বন্ধনী চিন ৩ প্ৰকাৰৰ: ছন্দবন্ধনী বা সৰু বন্ধনী, কুটিল বন্ধনী আৰু বৰ বন্ধনী।